কোনে আমি এইটোৱেই ভাল কৈছে কিমান লাখ কিমান কোটি টকা দিব কিমান কোটি টকা দিব এইটো ৰেকৰ্ডিং কৰিছে না বদমাছৰ আওলা এইটো বদমাছ এইটো সম্পাদিক সম্পাদিকৰ তোমাৰ নাম বদমাছ তোমালোকৰ নিচিনা বদমাছি কৰিব নালাগে বদমাছ কুকুৰ কুকুৰ আৰু তাৰ পিছত ৰাজ্যজুৰি প্ৰতিবাদ ধিক্কাৰৰ সন্মুখীন মৌলানা বদৰুদ্দিন আজমল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া সংবাদ মাধ্যমে সত্য উদ্ঘাটন কৰিলে অস্থিৰ হৈ উঠে ৰাজনীতি বদৰুদ্দিনেও তাকেই কৰি দেখুৱালে সংবাদ মাধ্যমে যেতিয়া সঁচা কথা যেতিয়া পৰিৱেশন কৰে তেতিয়াই ৰাজনৈতিক নেতাসকল অস্থিৰ হৈ পৰে উত্তেজিত হৈ পৰে তাৰে এটা প্ৰদৰ্শন সাংবাদিকক হত্যাৰ ভাবুকি দিয়া ধুবুৰীৰ সাংসদজনক গ্ৰেপ্তাৰৰ দাবী কৃষক নেতা অখিল গগৈৰ অনতিবিলম্বে সাংসদ আৰু এআইডিএফৰ সভাপতিক গ্ৰেপ্তাৰ যদি নকৰে এটেম্প টু মাৰ্ডাৰ অধীনত 309ত যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে মই ভাবোঁ যে বিজেপি চৰকাৰে বদৰুদ্দিন আজমলক সুৰক্ষিত কৰা হ'ব বদৰুদ্দিনৰ ৰূপত পৰা সাংবাদিকজনৰ নিৰাপত্তাক লৈ উদ্বিগ্ন অখিল গগৈ যিকোনো মুহূৰ্ততে সেই সাংবাদিকজনৰ ওপৰত আক্ৰমণ হ'ব পাৰে গতিকে সেই নিৰ্দিষ্ট সাংবাদিকজনক নিৰাপত্তা দিয়াৰ অসম প্ৰদেশ কংগ্ৰেছেও বদৰুদ্দিন আজমলৰ এই উদ্ধতালিক তীব্ৰ ধিক্কাৰ দিছে তাক আমি গৰিহণা দিছোঁ তেখেত 2006 চনৰ পৰাই তেখেতে এটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰি আহিছে এই গতিকে তেখেত এজন অভিজ্ঞ ৰাজনৈতিক ব্যক্তি আৰু ৰাজনীতিৰ পথাৰত থাকিলে কেতিয়াবা ফুলৰ মালা কেতিয়াবা জোতাৰ মালা ল'ব লগা এজন মৌলানা আৰু দেওবন্ধে মুছলমান সমাজক সুশিক্ষিত হ'বলৈ শিকায় সেই দেওবন্দী সংস্কৃতিৰ তেখেত অপমান কৰিছে বদৰুদ্দিন আজমলে যি কৰিলে এজন প্ৰকৃত মুছলমানে তেনে কাম কৰিব নোৱাৰে এনেদৰে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু কোষৰ নেতা মবিনুল আৱালে গৰিহণা দিছে বদৰুদ্দিন আজমলৰ কৰ্মকাণ্ডক তেওঁ মূৰত টুপিটো পিন্ধি তেওঁ মুখে যিখিনি শব্দ বাহিৰ কৰিছে এজন ভাল মুছলমান হিচাপে প্ৰকৃত মুছলমান হিচাপে এই কামটো কেতিয়াও কৰিব তেওঁ নালাগিছিল নতুন দিল্লীৰ প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ চৌহদত প্ৰতিবাদ নৰ্থ ইষ্ট মিডিয়া ফৰামৰ আজমলৰ বিৰুদ্ধে বিচাৰৰ দাবী কৰি প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াত গোচৰ দিয়াৰ সিদ্ধান্ত তেওঁ যদি ভাল পোৱা নাই প্ৰশ্নটো তেওঁ এভইড কৰিব পাৰিলে হয় তেওঁ চিধাই সাংবাদিকক গুম লৈ পেলাই এটেক কৰাটো এইটো মানে ইণ্ডিয়ান হিষ্ট্ৰীত মই চাগে এইটো প্ৰথম বুলি ভাবোঁ নেকি অসমত সংবাদমেললৈ আমন্ত্ৰণ কৰিলেই কৰ্তব্যৰত সাংবাদিকৰ আগত আজমলে কৰা এনে অভব্য আচৰণৰ প্ৰতিবাদ ইউনাইটেড টেলিভিছন মিডিয়া এছ'চিয়েশ্যনৰ দিছপুৰ প্ৰেছ ক্লাবত মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ ভাৰতীয় গণতন্ত্ৰ ভাৰতীয় সংবিধানে অধিকাৰ প্ৰদান কৰিছে কথা ক'ব পাৰোঁ ভাতৃভাষাত আমি প্ৰশ্ন কৰিব পাৰোঁ সেই অধিকাৰ কাঢ়ি ল'বলৈ বদৰুদ্দিন আজমল কোন তেওঁ আচলতে ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে নেকি এনে কথাবিলাক আহিব স্পষ্ট এটা ভাবুকি দিছে তাক তোমাৰ মাথা ফালি দি তাৰমানে স্পষ্ট ভাবুকি দিছে তোমাক হত্যা কৰিব পাৰোঁ তোমাক যিকোনো পৰ্যায়ত আমি শাস্তি দিব পাৰোঁ এইটো কেনেকুৱা ধৰণৰ কথা কেৱল গুৱাহাটীতে নহয় ৰাজ্যজুৰি দল সংগঠন সাংবাদিক সমাজে ধিক্কাৰ দিছে বদৰুদ্দিনৰ উদ্ধতালিক ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত জিলাখনৰ সাংবাদিক সমাজে বাহিৰ কৰি প্ৰতিবাদী সমদল অন্যান্য দল সংগঠনেও এই প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়ায় বঙাইগাঁৱতো দল সংগঠন নাগৰিক তথা সাংবাদিক সমাজে তীব্ৰ ভাষাৰে গৰিহণা দিছে আজমলৰ এই কুকৰ্মৰ নিৰ্লজ্জ আচৰণ গণতন্ত্ৰ ৰক্ষা কৰিম বুলি শপত খায়ে তেওঁ সংসদত বহি দিছিল কিন্তু তেওঁ কালি যিটো কাম কৰিলে সেইটো কামৰ দ্বাৰা তেওঁ নিজৰ পদমৰ্যাদাটো অনুষ্ঠিত কৰিলে আমি ভাবোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াই অসমবাসী ৰাইজৰ ওচৰত সংবাদ মাধ্যমৰ ওচৰত তেওঁৰ যি কাম কৰিছে তেওঁ মিডিয়াৰ সন্মুখত আহি পেলাই ক্ষমা খোজক গোলাঘাটবাসী ৰাইজ দল সংগঠনৰো এআইইউডিএফৰ মুৰব্বীগৰাকীক তীব্ৰ গৰিহণা আজি আৰক্ষীয়ে গোলাঘাট আৰক্ষী থানাত আমি এখন এজাহাৰ দাখিল কৰিবলৈ বাধ্য হৈছোঁ এনে কাৰ্যক উচিত তদন্ত কৰি এক দৃষ্টান্তমূলক বস্তু প্ৰদান কৰিবলৈ আমি আৰক্ষী দাবী জনাইছোঁ গণতন্ত্ৰৰ সুৰক্ষাৰ শপত লৈ সংসদত প্ৰৱেশ কৰা বদৰুদ্দিন আজমলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক কৰা আক্ৰমণৰ বিৰুদ্ধে জাগৰ খাই উঠিল লখিমপুৰৰ দল সংগঠন শিক্ষাবিদসকল বদৰুদ্দিন আজমলক অসমৰ জনসাধাৰণে বৰ্জন কৰিব লাগে আৰু ৰাজ্যজুৰি এই ধিক্কাৰ প্ৰতিবাদৰ পিছত নতশিৰ হ'ল